मिल जाओ तुम मिल जाए दुनिया और ना कुछ चाहूं मैं वेलकाम बैक हेलो फ्रेंड्स কি খবৰ সকলোৱে নিশ্চয় ভাল আজি তোমালোকৰ ওচৰত লৈ আহিছো মই এটা নতুন ভিডিও নতুন টপিকৰ ওপৰত এটা ভিডিও লৈ আহিছো কোনো আজি টেকনিক্যাল ওপৰত নহয় আজি লৈ আহিছো তোমালোকৰ ওচৰত এটা WhatsApp ষ্টেটাস ভিডিও তোমালোকে কেনেকৈ বনাব পাৰ্সোনালি WhatsApp ষ্টেটাস ভিডিও এটা এডিটিং কৰিব হলে কি বস্তুৰ প্ৰয়োজন আৰু কেনেকৈ বনাব তোমালোকে স্ক্ৰীন দেখিবলৈ পাইছে নিকো ধৰণৰ ষ্টেটাস ভিডিও বনাবলৈ হলে কি বস্তুৰ প্ৰয়োজন তোমালোকে গোটেইখিনি সম্পূৰ্ণকৈ জানিব ভিডিওটো সম্পূৰ্ণকৈ চাবা অলপমান স্কিপ নকৰিবা স্কিপ কৰিলে তোমালোকে বুজি নাপাবা আৰু কি বস্তুৰ প্ৰয়োজন মাত্ৰ দুটা এপ্লিকেচনৰ দৰকাৰ হ'ব তোমালোকৰ পিক্সেল এপ আৰু তোমালোকৰ কাইনমাষ্টাৰ এপ্লিকেশনটো তোমালোকৰ সকলো চলাই যে কাইনমাষ্টাৰ আৰু পিক্সেল এপ সকলোৱে জানে কেনেকৈ কি কৰে গোটেইখিনি মই ক'ব নালাগে তোমালোকে পিক্সেল এপ আৰু কাইনমাষ্টাৰ ডাউনলোড কৰি ল'লে হ'ল আৰু মোৰ চেনেল যদি কোনোবা নতুনকৈ চেনেল সাবস্ক্ৰাইব কৰিবা বেল বাটন দবাই আৰু সিলেক্ট কৰিবা মই ইউটিউবৰ ৰিলেটেড ভিডিওবোৰ আৰু সৰু টপিকৰ ওপৰত ভিডিওবোৰ বনাম তোমালোকৰ মৰমৰ আশীৰ্বাদত তোমালোকে জাস্ট মোৰ চেনেল সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওবোৰ এটা লাইক কৰিবা তোমালোকে এটা লাইকে বহুত বেছি মোক মোটিভেশ্যন দিয়া নতুন ভিডিও বনাবলৈ উৎসাহ দিয়ে ঠিক আছে তোমালোকে মোৰ ভিডিওটো এটা লাইক কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা আৰু আজি বেছি মই নষ্ট নকৰা আজি ভিডিওটো আৰম্ভ কৰো লেটস ষ্টাৰ্ট গো তোমালোক পোনপ্ৰথমে মোবাইল স্ক্ৰিনত আহি তোমালোকে কি কৰিবা তোমালোকৰ মোবাইল থকা পিক্সেল এপ এপ্লিকেশনটো ওপেন কৰি লবা পিক্সেল এপ এপ্লিকেশনটো ওপেন কৰিলে তোমালোকে কি কৰিবা প্লাছ আইকনত ক্লিক কৰিবা ফ্ৰম টু গ্যালাৰী ক্লিক কৰিবা ফ্ৰম টু গ্যালাৰী ক্লিক কৰি তোমালোকৰ পাতৰ ফটোখন যি আছিল পাতৰ ফটোখন তোমালোকৰ যদি নাই মোৰ ডেসক্ৰিপচন বক্সত সকলো ডাউনলোড কৰি লবা পাতৰ ফটোখন তোমালোকে পোনপ্ৰথমে মিলাই লবা ডাঙৰ সৰু তোমালোকৰ মতামত মিলাই লবা মই অলপমান ডাঙৰ কৰি লৈছো জুম কৰি লৈ তোমালোকে কি কৰিবা এনেকুৱা ধৰণে মিলাই লবা মিলাই লোৱাৰ পিছত তোমালোকে কি কৰিবা এই অপচন দেখিবলৈ পাই আছে এই অপচন ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ ফটো বা মানে যেনেকুৱা ধৰণৰ WhatsApp ষ্টেটাস বনাবলৈ বিচাৰত মোৰ ফটোখন মই লৈছো এটো ভাল লাগিল মোৰ ফটোখন লৈ লৈছো মই নিজৰ ষ্টেটাস ভিডিও বনাম এনে মই বিচাৰি ললো তোমালোকৰ মতামত তোমালোকৰ ফটোখন দি দিবা তাৰপৰা ডান কৰিবা ডান কৰিলে তোমালোকে কি কৰিবা ইয়াত ক্লিক কৰি ফটোখন তোমালোকে PNG ট্ৰান্সফাৰ কৰিবা ফটোখন যেতিয়া তোমালোকে ট্ৰান্সফাৰ কৰিবা PNG ট্ৰান্সফাৰ কৰি তোমালোকে সেভ কৰিবা সেভ কৰিলে তোমালোকে কি কৰিবা ডাইৰেক্টলি ব্যাক হৈ যাবা ব্যাক হৈ তোমালোকৰ কাইনমাষ্টাৰ এপ্লিকেশনটো ওপেন কৰি লবা 16 খনত ক্লিক কৰি মিডিয়া অপচনত ক্লিক কৰিবা মিডিয়া অপচনত ক্লিক কৰিলে তোমালোকৰ মতামত তোমালোকে কি কৰিবা এখন ব্ল্যাক বেকগ্ৰাউণ্ড সিলেক্ট কৰি লবা ব্ল্যাক বেকগ্ৰাউণ্ডখন তোমালোকৰ যিমান দীঘল লাগে ষ্টেটাস ভিডিওটো সিমান দীঘল লৈকে তোমালোকে ব্ল্যাক বেকগ্ৰাউণ্ড চুজ কৰিবা ব্ল্যাক বেকগ্ৰাউণ্ডখন চুজ কৰি লোৱাৰ পিছত তোমালোকৰ যিকিনো এখন ফটো দি দিবা তোমালোকে যেনেকুৱা ধৰণৰ ষ্টেটাস ভিডিও বনাব বিচৰা তেনেকৈ পাৰ্সোনালি হিচাপত তোমালোকৰ এখন ফটো দি লবা মই এই ফটোখনৰে ষ্টেটাস ভিডিওটো বনাম বুলি ভাবিছো এই ফটোখনে মই বিচাৰি লৈছো এইখন ফটো মই কি কৈছো ব্ল্যাক বেকগ্ৰাউণ্ড সমান মিলাই লৈছো মিলাই লৈ কি কৈছো দেখিবলৈ পাইছো অলপমান জুম কৰি লৈছো গ্ৰুপত গৈ অলপ জুম কৰি লৈছো জুম কৰি লৈ মিলাই লো মিলাই লোৱাৰ পিছত কি কৰিবা ইয়াৰ পৰা ডান কৰি দিবা ডান কৰি কি কৰিবা লেয়াৰত যাবা লেয়াৰৰ কি যায় ইফেক্টত ক্লিক কৰিবা ইফেক্টত গৈ তোমালোকে ব্লাৰ ইফেক্টখন সিলেক্ট কৰি লবা ব্লাৰ ইফেক্টত সিলেক্ট কৰিলে তোমালোকে কি কৰিবা মিলাই লবা তোমাক যিমান দীঘল লাগে সেইখিনি মিলাই লবা মিলাই লোৱাৰ পিছত তুমি কি কৰিবা তোমালোকে সেটিংছত যাবা অলপ ডাঙৰ সৰু ফুল স্ক্ৰিন কৰিবা তোমালোকে ব্লাৰ অপচনটো ফুল অপচনটো কৰি লৈ তোমালোকে কি কৰিবা 7 বা 8 মান কৰি লবা সেটিংছত গৈ 7 8 মান কৰিলে ভাল হয় তেতিয়া বেছি ভাল 7 8 মান কৰাৰ পিছত ইয়াৰ পৰা ডান কৰিবা ডান কৰি তোমালোকে আকৌ যাবা লেয়াৰৰ মিডিয়াত গৈ তোমালোকে পাতৰ ফটোখন তোমালোকে সিলেক্ট কৰি লোৱা যিখন তোমালোকে পিক্সেলত বনাই আনিছিলে সেইখন তোমালোকে সিলেক্ট কৰি লোৱা সিলেক্ট কৰি তোমালোকৰ মতামত ধুনীয়াকৈ মিলাই ল'বা মই ধুনীয়াকৈ মিলাই লওঁ প্ৰথমতে মিলাই লৈ তোমালোকক দেখুৱাইছো মই এতিয়া বৰ্তমান মিলাই আছো মিলোৱা হোৱা নাই মিলোৱা হোৱাৰ পিছত তোমালোকক দেখুৱাই দিম মিলোৱা হৈ গ'ল মোৰ বৰ্তমান মিলোৱা হোৱাৰ পিছত কি কৰিবা তোমালোকৰ গ্ৰীণ স্ক্ৰীনৰ ভিডিও এটা লৈ ল'বা মিউজিকৰ কাৰণে গ্ৰীণ স্ক্ৰীনৰ ভিডিওটো তোমালোকে ডেসক্ৰিপচন বক্সত গোটেইখিনি পাবা লিংক গোটেই যিমানখিনি মেটেৰিয়েল লাগে তুমি গোটেইখিনি ডেসক্ৰিপচন বক্সত আছে মই এইটো প্ৰথম মিলাই লওঁ গ্ৰীণ স্ক্ৰীনখিনি সাইড কৰিবলৈ হল তোমালোকে কি কৰিবা ক্ৰোপা অপচনটো দেখিবলৈ পাইছে ক্ৰোমাত ক্লিক কৰিবা ক্ৰোমা ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে গ্ৰীণ স্ক্ৰীন সাইড হৈ গৈছে গ্ৰীণ স্ক্ৰীন সাইড হৈ যোৱাৰ পিছত তোমালোকৰ মতামত যিখিনি ডাঙৰ লাগে তোমালোকক সেই ডাঙৰখিনি মিলাই ল'বা মিলাই লোৱাৰ পিছত তোমালোকে কি কৰিবা এবাৰ লাগিব আমাক এটা মিউজিক বা এটা সং লাগিব সংটো দিবলৈ গ্ৰীণ স্ক্ৰীনৰ সং আছিল তো ব্ল্যাক স্ক্ৰীন আছিল মোৰ ব্ল্যাক স্ক্ৰীন সংটো মই প্ৰথমতে বিচাৰি লওঁ সংটো বিচাৰিলে তোমালোকে ইয়াত লগাই ল'বা যিটো সং লাগে তোমালোকক ভাল লগা তোমালোকৰ মতামত ইউটিউবত বহুতো সং আছে বা সোশ্যাল ঠাইত বহুতো বেলেগ মিউজিক আছে মিউজিকবোৰ তোমালোকে ডাউনলোড কৰি ল'বা মইতো দেখিলো আছে ব্ল্যাক স্ক্ৰীনৰ মিউজিক এটা ডাউনলোড কৰি লৈছিলো এই মিউজিকটো মই ভিডিওটোৰ ওপৰত লগাই দিলো লগাই দি কি কৰিব মই বিল্ডিঙত গৈ স্ক্ৰীন কৰি দিছো দেখিবলৈ পাইছে একেবাৰে নোহোৱা হৈ গৈছে ব্ল্যাকখিনি নোহোৱা হৈ যোৱাৰ পিছত শুনাইছো অলপমান শুনি চাইছো কেনেকুৱা হৈছে ভিডিওটো বহুত ভাল হৈছে কিন্তু আৰু এটা বস্তু দিবলগীয়া আছে মোৰ সেইটো বস্তু তোমালোকে জানিবা চাগে প্ৰথমে দীঘলখিনি কি বেক সাইডত যিখিনি আছিল অলপমান কাট কৰি দিও কাট কৰি দি তাৰপিছত এটাই বস্তু মোৰ বাকি আছে যিখিনি ওপৰত যে উৰি থাকে কিবা ধুলিৰ নিচিনা সেই বস্তুটো লগাবলগীয়া আছে সেই বস্তুটো লগাবলৈ হলে তোমালোকে কি কৰিবা লেয়াৰ অপচন ক্লিক কৰিম আকবাৰ লেয়াৰত ক্লিক কৰি বিচাৰি লম প্ৰথমতে শুনিছো মই কেনেকুৱা হৈছে মিউজিকখিনি ভাল লাগিছে মিউজিকটো মোৰ বহুত বেছি লেয়াৰৰ মিডিয়াত ক্লিক কৰো লেয়াৰৰ মিডিয়াত ক্লিক কৰাৰ পিছত সেই বস্তুখিনি লৈ ললো মই ধুলিৰ নিচিনা উৰি থকা যে সেইটো লৈ ললো লৈ কি কৰিব সেইখিনি মোক কি কৰিব তল দেখিবলৈ পাইছে একেবাৰে তললৈ যাবা তললৈ যাই বিল্ডিং অপচনত যাবা বিল্ডিং অপচনত যাই স্ক্ৰিন কৰি ল'বা স্ক্ৰিন কৰি লোৱাৰ পিছত তোমালোকে ফুল স্ক্ৰিন কৰি ল'ব পাৰা যিখিনি লাগে তোমালোকক মই ফুল স্ক্ৰিন কৰি লৈছো বহুত ভাল হয় দেখিবলৈ পাইছে ওপৰত যে সৰু ওপৰত উৰি আছে এনেকুৱা ধৰণৰ
আৰু তোমালোকে এই ভিডিঅ'টো পাৰ্চনেলি হোৱাটছএপ ষ্টেটাছ তোমালোকৰ অলৰেডি হৈ গ'ল হৈ যোৱাৰ পিছত তোমালোকে বেকচাৰ যিখিনি দীঘল আছিল সেইখিনি কাট কৰি লৈ তোমালোকৰ ভিডিঅ'টো ছেভ কৰি ল'বা ছেভ কৰিলে তোমালোকৰ য'ত দিবলগীয়া আছে তাত দিবা আজিৰ ভিডিঅ'টো মোৰ এইখিনি আছিল যদি তোমালোকে ভাল পালা বা বুজি পালা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা বেল বাটন দবাই অল অপশ্যন ক্লিক কৰিবা আকৌ লগ পাম নতুন ভিডিঅ' প্ৰতিষ্ঠিত বাই বাই